অসমাৰক্ষী ইণ্টাৰভিউত এনচিচিত মাৰ্ক পাবনে নাপায় জেনেৰেল কাষ্টৰ বাবে কিমান % পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব এতিয়া আপোনালোকৰ অসমাৰক্ষী যি এবিইউবি ইণ্টাৰভিউ হৈ আছে আপোনালোকৰ বহু কেইখন ডিস্ট্ৰিক্টত ইণ্টাৰভিউ শেষ হৈ গৈছে আৰু আপোনালোকৰ কেইখনমান ডিস্ট্ৰিক্টত ল'ৰাসকলৰ ইণ্টাৰভিউ হৈ আছে আপোনালোকৰ যেতিয়া এডভাৰটাইজমেন্ট মুকলি হৈছিল তেতিয়া আপোনালোকৰ ইউবিৰ বাবে অল আসামত পোষ্ট আছিল 1645টা আৰু আপোনালোকৰ ইউবিৰ বাবে অল আসামত পোষ্ট আছে 2300টা এতিয়া আপোনালোকৰ যি ইউবিৰ বাবে 2300টা পোষ্ট আৰু ইউবিৰ বাবে 1645টা পোষ্ট আপোনালোকৰ কোনটো কাষ্টৰ বাবে কিমান % পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে আৰু আপোনালোকৰ এনচিচি হোমগাৰ্ড স্পৰ্টছ সাৰ্টিফিকেট থাকিলে মাৰ্ক পাবনে নাপায় এইটো ভিডিঅ আপোনালোক গোটেইখিনি জনাই দিম ভিডিওটো শেষলৈকে চাব তেতিয়া আপুনি কথাখিনি ভালদৰে বুজি পাব এতিয়া আপোনালোকৰ ইউবিৰ বাবে যি 1645টা পোষ্ট আছে আপোনালোকৰ অল আসামত তাৰে 27% পোষ্ট ওবিসি এমওবিসি কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভেশ্যন হৈ আছে তাৰ পিছত আপোনালোকৰ এসসিৰ বাবে 7% পোষ্ট তাৰ পিছত এসটি পি কেণ্ডিডেটৰ বাবে আপোনালোকৰ 10% পোষ্ট আৰু এসটি এইচৰ বাবে আপোনালোকৰ 5% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে তাৰ পিছত আপোনালোকৰ মিলিটাৰী এফেক্টেড এৰিয়া যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 8% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে তাৰ পিছত আপোনালোকৰ টি টাইপ কমিউনিটি যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 3% পোষ্ট ৰিজাৰ্ভেশ্যন আছে তাৰ পিছত এনডিএফবি এক্স কেণ্ডিডেটৰ বাবে আপোনালোকৰ 2% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে তাৰ পিছত আপোনালোকৰ স্পেচিয়েল পুলিচ অফিচাৰৰ বাবে আপোনালোকৰ 1% পোষ্ট আছে তাৰ পিছত আপোনালোকৰ হোমগাৰ্ড আৰু ভিডিপি যিসকল সাৰ্টিফিকেট আছে তেওঁলোকৰ বাবে 1% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে আৰু আপোনালোকৰ স্পৰ্ট পাৰ্সন আৰু এনচিচিৰ বাবে আপোনালোকৰ 1% পোষ্ট আৰু আপোনালোকৰ যি 1645টা অল আসামত ইউবিৰ বাবে পোষ্ট আছে তাৰে আপোনালোকৰ 30% পোষ্ট আপোনালোকৰ ওমেন কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভেশ্যন হৈ আছে এতিয়া আপোনালোকে যি পোষ্টটো আপোনালোকৰ কোনটো কেটেগৰীৰ বাবে কিমান % পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে বুলি কৈ দিলে আপোনালোকে গম পালে যে আপোনালোকৰ যিসকল এনচিচি তাৰ পিছত আৰু আপোনালোকৰ স্পৰ্টছ সাৰ্টিফিকেট আছে তেওঁলোকৰ বাবে 1% পোষ্ট আৰু আপোনালোকৰ হোমগাৰ্ড আৰু ভিডিপি সাৰ্টিফিকেট থকাৰ বাবে 1% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে আপোনালোকৰ এনচিচি সাৰ্টিফিকেট বা স্পৰ্টছ সাৰ্টিফিকেট থাকিলে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাপায় মাত্ৰ আপোনালোকৰ 1% পোষ্ট ৰিজাৰ্ভেশ্যন পাব যদি আপুনি এবিত অল আসামত পোষ্ট আছে 2300টা পোষ্ট আপোনালোকৰ 2300টা পোষ্টত যদি আপোনালোকৰ 1% কে দিয়ে তেতিয়া আপোনালোকৰ 23টা পোষ্ট আপোনালোকৰ যিসকল এনচিচি সাৰ্টিফিকেট আছে আৰু স্পৰ্ট সাৰ্টিফিকেট আছে তেওঁলোকৰ দুইটা মিলাই আপোনালোকৰ 23টা পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে গতিকে এনচিচি সাৰ্টিফিকেট থাকিলে কোনো ধৰণৰ মাৰ্ক নাপায় তাৰ পিছত ঠিক সেই একেদৰে আপোনালোকৰ হোমগাৰ্ড আৰু যিসকল ভিডিপি সাৰ্টিফিকেট আছে যদি তেওঁলোকে এবি হয় এবিত আপোনালোকৰ 2300টা ভিতৰত 1% লে 23টা পোষ্ট ৰিজাৰ্ভেশ্যন পাব তেতিয়া আপোনালোকৰ ভিডিপি আৰু হোমগাৰ্ড দুইটা মিলাই আপোনালোকৰ 23টা পোষ্ট অল আসামত 23টা পোষ্ট কথাটো ভালদৰে মন কৰিব আৰু আপোনালোকৰ এনচিচি থাকিলেও আৰু স্পৰ্টছ সাৰ্টিফিকেট থাকিলেও তেতিয়া আপোনালোকৰ অল আসামত 23টা পোষ্টে মাত্ৰ ৰিজাৰ্ভেশ্যন পাব আপোনালোকৰ এনচিচি স্পৰ্টছ সাৰ্টিফিকেট ভিডিপি সাৰ্টিফিকেট তাৰ পিছত আৰু আপোনালোকৰ হোমগাৰ্ড সাৰ্টিফিকেট কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাপায় কথাটো ভালদৰে বুজি পালে তাৰ পিছত এতিয়া আপোনালোকৰ মেইন কথাটো আছে জেনেৰেল কেণ্ডিডেটৰ বাবে অল আসামত কিমান % পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে এতিয়া আপোনালোকৰ ওবিসি এমওবিসি এসসি এসটি আপোনালোকৰ যিখিনি কেটেগৰী ৰিজাৰ্ভেশ্যন হৈ গ'ল আপোনালোকৰ 100% ভিতৰত 65% পোষ্ট আপোনালোকৰ এই গোটেইখিনি মিলাই আপোনালোকৰ ৰিজাৰ্ভেশ্যনত সোমাই গ'ল আৰু আপোনালোকৰ 35% পোষ্ট বাকি ৰৈ গ'ল সেই 35% পোষ্ট আপোনালোকৰ আনৰিজাৰ্ভ হৈ থাকিব এতিয়া আপোনালোকৰ সেই আনৰিজাৰ্ভ কেটেগৰীতে যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোক সোমাই যাব আপোনালোকৰ হয়তো বহুতে এইটো বুজিছে যে যি 35% পোষ্ট আছে এই 35% পোষ্টত অকল জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটে চাকৰি পাব নেকি এতিয়া আপোনালোকৰ সেই 35%ত কোনো জেনেৰেল কেণ্ডিডেটে চাকৰি নাপায় আপোনালোকৰ যিসকল ওবিসি এমওবিসি এসসি এসটি কেণ্ডিডেট আছে তেওঁলোকৰ যি আপোনালোকৰ কেটেগৰীত 5% 10% বা 27% পোষ্ট ৰিজাৰ্ভেশ্যন আছে যদি সেই ৰিজাৰ্ভেশ্যন থকা কেটেগৰীটোতকৈ কাট অফ মাৰ্ক যিটো যাব তাতকৈ যদি তেওঁলোকে বেছি মাৰ্ক পায় তেতিয়া তেওঁ আনৰিজাৰ্ভ কেটেগৰীত সোমাই যাব ধৰি লওক আপোনালোকৰ উদাহৰণ হিচাপে মই দিছোঁ যদি এজন ওবিসি কেণ্ডিডেটে আপোনালোকৰ 85 মাৰ্ক পালে আপোনালোকৰ ওবিসি কাট অফ গ'ল 80 তেতিয়া তেওঁ আপোনালোকৰ
আনৰিজাৰ্ভ কেটেগৰীত সোমাই যাব তেতিয়া তেওঁ OBC যি 27% পোষ্ট আছে এই 27% পোষ্টে হৈ থাকিব আপোনালোকৰ OBC কোনো ধৰণৰ পোষ্ট কমি নাযায় তেওঁ ঠাইত OBC কম নম্বৰ বেলেগ এটা কেণ্ডিডেট সোমাই যাব কিন্তু আপোনালোকৰ সেই আনৰিজাৰ্ভ কেটেগৰীৰ পৰা এজন জেনেৰেল কেণ্ডিডেট ওলাই যাব ঠিক সেইদৰে ST SC ক্ষেত্ৰতো একে যিসকল SC বা ST কেণ্ডিডেট বেছি নম্বৰ পাব তেওঁলোক আপোনালোকৰ নিজৰ যিটো কেটেগৰী আছে কেটেগৰীৰ পৰা ওলাই যাব আৰু আনৰিজাৰ্ভ কেটেগৰীত সোমাই যাব তেতিয়া এজন জেনেৰেল কেণ্ডিডেট বাদ পৰি যাব গতিকে আপোনালোকৰ জেনেৰেলৰ বাবে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন চিষ্টেম নাই আপোনালোকৰ কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাপায় যি 35% পোষ্ট আছে তাতে আপুনি যদি চাকৰিটো ল'ব পাৰিলে নোৱাৰিলে আপোনালোকৰ গ'ল কিন্তু আপোনালোকৰ OBC বা MOC বা SC যদি ST কাষ্টৰ হয় তেতিয়া আপোনালোকে যদি আনৰিজাৰ্ভ কেটেগৰীটো ওলাই যায় তেতিয়া আপুনি নিজৰ যেটো কেটেগৰী আছে ৰিজাৰ্ভেশ্যনৰ আপুনি চাকৰিটো পোৱা সুবিধা হয় এতিয়া আপোনালোকৰ বহুতো আপোনালোকৰ কেণ্ডিডেট SC ST কাষ্টৰ সোমাই থাকিও তেওঁলোকে যদি ৰিটেন টেষ্টটো দিবলৈ পায় বা তেওঁলোকে যদি আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকৰ ধৰি লওক ফিজিকেলত আনৰিজাৰ্ভ কেটেগৰীত ৰিটেন দিবলৈ পালে যদি তেওঁ ৰিটেনত মাৰ্ক কম পায় তেতিয়া তেওঁ যিখন ফাইনেল মেৰিট লিষ্ট তেতিয়া তেওঁ SC বা ST যেটো ৰিজাৰ্ভেশ্যন আছে ৰিজাৰ্ভেশ্যনত সোমাই যায় কিন্তু আপোনালোকৰ এজন যদি জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে ধৰি লৈছো কিবা কাৰণত আনৰিজাৰ্ভ কেটেগৰী ৰিটেন টেষ্ট দিবলৈ পালে কিন্তু যদি ৰিটেনত কম নম্বৰ পায় তেওঁ অলৰেডি ফাইনেল মেৰিট লিষ্টৰ পৰা ওলাই যায় কিন্তু যদি বেলেগ কাষ্ট কেটেগৰীৰ কেণ্ডিডেট হয় তেওঁলোকে সেইটো সুবিধা পায় গতিকে যিসকল জেনেৰেল কেণ্ডিডেট আছে যদি আপুনি ৰিটেন টেষ্ট দিবলৈ পাইছে তেতিয়া আপুনি ভালদৰে পঢ়া শুনা কৰক আপোনালোকে যদি কিবা কাৰণত জেনেৰেল কেটেগৰীৰ পৰা ওলাই গ'ল গতিকে জেনেৰেল বুলিয়ে নহয় যিসকল OBC MOBC ST ST কেণ্ডিডেট আছে সকলোৱে ভালদৰে পঢ়া শুনা কৰক তেতিয়া আপুনি চাকৰি এটা পাব আৰু ফাইনেল মেৰিট লিষ্টত নাম আহিব কাৰণ আপোনালোকৰ এতিয়া জেনেৰেল OBC MOBC কোনো কথা নাই আপোনালোকৰ বেছি মাৰ্ক ডিফাৰেন্স নহয় আপোনালোকৰ 1 বা 2 মাৰ্কছৰ ডিফাৰেন্স থাকে গতিকে আপুনি যদি OBC বা SC ST কাষ্ট বুলি কমকৈ পঢ়িবলৈ হৈ আছে তেন্তে নহব আপুনি সমানে পঢ়িব লাগিব মাত্ৰ আপুনি 1 বা 2 নম্বৰহে আপুনি কম পালো আপুনি চাকৰিটো পাব গতিকে সকলোৱে ভালদৰে পঢ়া শুনা কৰক তেতিয়াহে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব ধন্যবাদ